নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথমটি কবিতাৰ কবি পৰিচয় আৰু বৰগীত সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিম। আৰু ইতিমধ্যে প্ৰথমটি খণ্ডত আমি বৰগীত কবিতাটোৰ মূল ভাৱ তথা সাৰাংশ আমি আলোচনা কৰিলোঁ। আৰু এই বৰগীত কবিতাটিৰ আজি আমি কবি পৰিচয়ৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী খণ্ডটিত এই বৰগীত কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ কবি পৰিচয়ৰ মাজলৈ যাওঁ। কবি শ্ৰী শ্ৰী মাধৱদেৱ। আমাৰ এই বৰগীত কবিতাটিৰ কবি শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱ তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্ৰচাৰক আছিল আৰু শংকৰদেৱৰ প্ৰধান শিষ্য আছিল তেখেত। আৰু শংকৰদেৱৰ পিছতেই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শ্ৰী শ্ৰী মাধৱদেৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আৰু এখেতৰ জন্ম হৈছিলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত। আৰু তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। আৰু শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি, অৰ্থাৎ মাধৱদেৱে শংকৰদেৱৰ নীতি আদৰ্শকে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰী দিয়া, ভেলাদাঙ্গা এইবিলাক ঠাইত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো তেখেত পূজাৰী আছিল। আৰু তেখেতৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। আৰু এই নামঘোষাক 1000টা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। মনত ৰাখিবা, নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? কাৰণ 1000টা অৰ্থাৎ 1000টা ঘোষা পদ থকা কাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। এইখিনিতে মন কৰিবা, শ্ৰী শ্ৰী শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'লে আমি বুজিম কীৰ্তন ঘোষা, আৰু মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। আৰু মাধৱদেৱৰ আন আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনাৰ ভিতৰত আছে ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনাৰ ভিতৰত আছে জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাটকৰ ক্ষেত্ৰত অৰ্জুন ভঞ্জন, দধিমথন। ঝুমুৰাৰ ক্ষেত্ৰত আছে চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাৰ। আৰু তোমালোকে এইখিনি অৰ্থাৎ মাধৱদেৱৰ সাহিত্যৰ কৰ্মৰাজিসমূহ ভালধৰণে মনত ৰাখিবা, আৰু এইসমূহ প্ৰায় পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। আৰু 4 নম্বৰৰ কাৰণে প্ৰশ্নটো হয় এনেধৰণে দিয়ে যে মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে চমুকৈ আলোচনা কৰা বা চমুকৈ লিখা, তেনেধৰণে আহে। তেতিয়া আমি এই বিষয়সমূহ ধুনীয়াকৈ সুন্দৰভাৱে আমি বহলাই লিখিব লাগিব। লগতে ইয়াত নামঘোষা আৰু বৰগীতৰ কথাও আমি অন্তৰ্ভুক্ত কৰি লিখিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। অৰ্থাৎ শংকৰদেৱৰ দ্বাৰা যি ধৰ্ম অৰ্থাৎ নৱবৈষ্ণৱ ধৰ্ম যা কোৱা হয়, একশৰণ ভাগৱতী ধৰ্ম বুলিও কোৱা হয়, এই ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে গুৰু দুজনাই কিছুমান তেওঁলোকৰ ৰচনাৰাজিত কিছুমান ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰিছিল, যাতে সাধাৰণ মানুহবিলাকে, গাঁৱৰ মানুহবিলাকে কথাবিলাক বুজি পায়, উপলব্ধি কৰিব যাতে পাৰে, আৰু তাৰ তত্ত্বসমূহ সহজভাৱে বুজি পোৱাৰ ক্ষেত্ৰত যাতে সহায় হয়, তাৰ কাৰণে তেওঁলোকে সহজভাৱে ইয়াত তেওঁৰ ৰচনাৰাজিত সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল। আৰু আমাৰ এই যিটো বৰগীতটি, আমাৰ ইতিমধ্যে যিটো আলোচনা কৰা শ্ৰী শ্ৰী মাধৱদেৱৰ ৰাগ বসন্তৰ হৰি হেৰৰে বাপ পখিতলো শৰণে, এই বৰগীতটিৰ মাধৱদেৱৰ বৰগীতৰ দাস্য ভক্তি ভাৱটো প্ৰকাশ পাইছে। অৰ্থাৎ এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। আমি আগতে ইতিমধ্যে পাইছিলোঁ যে মাধৱদেৱৰ বৰগীতৰ ক্ষেত্ৰত দুটামান বৈশিষ্ট্য মন কৰিবলগীয়া, যে মাধৱদেৱৰ বৰগীতত শিশুকৃষ্ণৰ লীলা বিষয় বৰ্ণনা কৰা হয়, লগতে দাস্য ভক্তি প্ৰকাশ পায়। আৰু আমাৰ এই বৰগীতটিত কি ভক্তি প্ৰকাশ পাইছে বুলি ক'লে আমি ক'ব লাগিব যে এই বৰগীতটিত দাস্য ভক্তিভাৱ প্ৰকাশ পাইছে। ঠিক আছে, আমি
কবি পৰিচয় ইতিমধ্যে তোমালোকৰ লগত আলোচনা কৰিলোঁ। গতিকে এই কথাসমূহ আমি আলোচনা কৰা বিষয়সমূহ তোমালোকে মনত ৰাখিবা বুলি আশা কৰিছোঁ। ইয়াৰ পিছতে আমি এই বৰগীতটিত পোৱা কিছুমান কঠিন শব্দৰ অৰ্থ আমি তোমালোকৰ লগত আলোচনা কৰোঁ। আমি পাইছিলোঁ চুৰ শব্দৰ অৰ্থ হৈছে ছিঙি দিয়া বা এৰি দিয়া বা ত্যাগ কৰা। ধ্যান কৰে, মানে যিজনক চিন্তা কৰি থাকে, সদায় চিন্তা কৰি থাকে। নিগম মানে নিগম শাস্ত্ৰৰ কথা কোৱা হৈছে, যি শাস্ত্ৰৰ জৰিয়তে ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱায়। মই ইতিমধ্যে কৈছিলোঁ যে নিগম শাস্ত্ৰত জীৱাত্মা পৰমাত্মাৰ মিলনৰ পথ দেখুৱায়। অৰ্থাৎ কোনো ব্যক্তিগত সাংসাৰিক সুখ ভোগ দুখ এইবিলাক নিবিচাৰি জীৱ যেতিয়া এই দেহ এৰি গুচি যাব, সেই জীৱদেহে সেই আত্মাই যাতে পৰমাত্মাৰ লগত বিলীন হৈ পুনৰ আকৌ অন্য জনম ল'বলগীয়া নহয়, তাৰ কাৰণে যি শাস্ত্ৰই বাট দেখুৱায় সেয়াই হৈছে নিগম শাস্ত্ৰ। আৰু ইয়াৰ পিছতে আছে বিষয় বিকলে মানে হৈছে সাংসাৰিক দুখ সুখ, মোহ পাশ, মায়াৰ বন্ধন, সাংসাৰিক যিবিলাক মায়া মোহ এইবিলাক মাজত আবদ্ধ হোৱাটো, যাহাকো মানে হৈছে যিজন। গতিকে এইখিনি হৈছে আমি ইতিমধ্যে পাঠটোত অৰ্থাৎ বৰগীতটিত পাই অহা কঠিন শব্দৰ অৰ্থ। এতিয়া আমি আলোচনা কৰিম বৰগীত সম্পৰ্কে। বৰগীত কাক বোলে? বৰগীত কাক বোলে বুলি ক'লে আমি একেবাৰে চমুকৈ যদি লিখোঁ যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহকে বৰগীত বুলি আখ্যা দিয়া হয়। কিন্তু যদি আমি অকণমান বহলাই যদি লিখিবলৈ যাওঁ, তেতিয়া আমি এনেধৰণে লিখিম: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱসম্পন্ন শাস্ত্ৰীয় ৰাগতালযুক্ত স্তুতিমূলক বা উপদেশপূৰ্ণ গীতসমূহক কোৱা হয় বৰগীত। অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা উচ্চ পৰ্যায়ৰ উচ্চ মান বিশিষ্ট স্তুতিমূলক গীতসমূহ, যিবিলাকত শাস্ত্ৰীয় একোটা নিৰ্দিষ্ট ৰাগ তাল থাকিব আৰু ইয়াত ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰিব, অৰ্থাৎ আধ্যাত্মিক তত্ত্ব থকা এই গীতসমূহকে কোৱা হয় বৰগীত বুলি কোৱা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰা হৈছিল। অৰ্থাৎ শংকৰদেৱৰ যি একশৰণ ভাগৱতী নাম ধৰ্ম, সেই নাম ধৰ্ম প্ৰচাৰৰ কাৰণেই বৰগীতসমূহ ৰচনা কৰা হৈছিলে। আৰু শংকৰদেৱে প্ৰায় 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কিন্তু কমলাবায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বন পোৰা জুয়ে গীতখিনি পুৰে। আৰু বৰ্তমান শংকৰদেৱ বিৰচিত বৰগীতৰ একুৰি 14টা অৰ্থাৎ 34টা, একুৰি 14টা মানে 34টা বৰগীতহে পোৱা যায়। কিন্তু তেওঁ লিখিছিলে 12 কুৰি, অৰ্থাৎ একুৰিত থাকে 20টা আৰু ইফালে 12, গতিকে 240টা বৰগীত ৰচনা কৰিছিলে। আৰু 240টাৰ 34টাহে বৰ্তমান পোৱা যায়। ঠিক তেনেধৰণে মাধৱদেৱৰ ভণিতাত থকা মুঠ 157টা বৰগীত পোৱা যায়, 157টা। আৰু ইয়াৰ উপৰিও ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা বা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। গতিকে তোমালোকে বৰগীতৰ সংখ্যাসমূহ মনত ৰাখিবা, শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ সংখ্যাসমূহ তোমালোকে মনত ৰাখিবা। আৰু বৰগীতৰ লক্ষণসমূহলৈ যদি যাওঁ, আমি দেখিম যে বৰগীতসমূহ এটা শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত হয়। বৰগীতসমূহ শাস্ত্ৰীয় তাল ৰাগযুক্ত আৰু ইয়াৰ ভাষা বৰ্যাৱলী। আৰু তৃতীয়তে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। ইয়াত ভগৱানৰ মহিমা বা তেখেতৰ লীলা ইয়াত বৰ্ণনা কৰা হয়। এই গীতসমূহ স্তুতিমূলক বুলিও ক'ব পাৰোঁ, বৰগীতসমূহ স্তুতিমূলক। আৰু বৰগীতসমূহ মূলতে ভক্তিৰস প্ৰধান, যদিও ইয়াত দাস্যভক্তি বাৎসল্য আদি ৰসৰো সমাৱেশ হোৱা দেখিবলৈ পোৱা যায়। আৰু মাধৱদেৱৰ বৰগীতসমূহ বিশেষভাৱে শিশুকৃষ্ণৰ লীলা বিষয়ক। লগতে আমি পাই আহিছোঁ যে দাস্যভক্তি মাধৱদেৱৰ বৰগীতত প্ৰকাশ পায়। আৰু লগতে অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনিও মাধৱদেৱৰ বৰগীতত প্ৰকাশিত হয়। গতিকে বৰগীতৰ লক্ষণসমূহ, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো বহুত দৰকাৰী প্ৰশ্ন, এইটো প্ৰায় আহেই পৰীক্ষাত। বৰগীত কাক বোলে, বৰগীতৰ
লক্ষণসমূহ লিখা বা 2টা বা 3টা 4টা এনেধৰণে দিব পাৰে। কেতিয়াবা আকৌ মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য লিখা বুলিও স্পেচিফিককৈ বা নিৰ্দিষ্ট কৰি দিব পাৰে। ইয়াৰ পিছতে আছে ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষাৰ ওপৰত কেতিয়াবা চমুটোকা আহে। গতিকে এই ভাষাটো এটা কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষাটো কোনো ঠাইৰে কথিত নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিলে। এই সাহিত্যিক ভাষাকে ব্ৰজবুলি বা ব্ৰজবুল বা অসমীয়াত ব্ৰজাৱলী বুলি কোৱা হয়। আৰু এই ভাষাৰ মূল ভেটি হৈছে মৈথিলী। আৰু ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগ হয় ইয়াত। আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগ হয় বাবে ই শুনিবলৈ শুৱলা হয়, শ্ৰুতিমধুৰ। গতিকে আমি ব্ৰজাৱলী ভাষাৰ বিষয়ে যদি চমুকৈ লিখিবলৈ আহে তেতিয়াহ'লে আমি এই আলোচনা কৰা বিষয়সমূহ উল্লেখ কৰিম। ঠিক আছে, নিশ্চয় বোধ কৰোঁ তোমালোকে আজিৰ আমাৰ এই আলোচনাত শ্ৰী শ্ৰী মাধৱদেৱ আৰু বৰগীতৰ বিষয়ে আমি তোমালোকৰ লগত আলোচনা কৰি নিশ্চয় বুজি পালা চাগে। আৰু পৰৱৰ্তী সময়ত এই বৰগীতটোৰ প্ৰশ্নসমূহ আলোচনা কৰাৰ লগতে প্ৰশ্নসমূহৰ PDF মই ইউটিউবত পৰৱৰ্তী খণ্ডত আপলোড কৰিম। গতিকে আজিলৈ ইমানতে আমাৰ পাঠ সামৰণি মাৰিছোঁ। ধন্যবাদ।